আপোনাৰ মৰমৰ জলিউড হাংগামা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো ক্লিক কৰক তেতিয়াহে এই চেনেলৰ নতুন আপডেটছবোৰ পাই থাকিব প্ৰত্যেকবাৰ ভাল পাওঁতেতো ভাবাই যায় যে মই জিন্দগী বিয়া পাতিম তাৰপিছত দেখোন কিবা নিমিলেগৈ কাহানী নমস্কাৰ মই ৰাকেশ ৰিয়ান আৰু আপোনালোকে চাই আছে অসমৰ জনপ্ৰিয় ইউটিউব চেনেল জলিউড হাংগামা আৰু এই চেনেলটো মোৰ খুবেই প্ৰিয় আৰু লগতে যদি আপোনালোকে ভাল পায় তেন্তে লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক আৰু কাষত থকা বেল আইকনটো টিপি দিয়ক থেংক ইউ আপুনি নিজকে কোনটো ৰূপত বেছি ভাল পায় নিজকে সেইটো ভাল প্ৰশ্ন নিজকে কোনটো ৰূপত ভাল পাওঁ মোৰ ৰূপ সলাই থাকোঁ মাজতে চুলি কেইগৰাকী দীঘল আছিলে তাৰপিছত চুলি চুটি কৰিলোঁ কেতিয়াবা চিম্পুল হওঁ কেতিয়াবা বেছিকৈ মুচ ৰাখোঁ কেতিয়াবা উৰাই দিওঁ তো সময়ে সময়ে সলনি হৈ থাকে তো এতিয়া বৰ্তমান এইটোৰ ওপৰতে ভাল পাই আছোঁ নিজকে এইটোৰ ওপৰতে ভাল লাগি আছে হয় চ' এতিয়া যেতিয়া আপোনাৰ ফ্ৰী থাকে আপুনি ফ্ৰী টাইমত কি কৰে বন্ধুবিলাকক মাতোঁ বনাই খুৱাওঁ চবকে তাৰপিছত গান চান গোৱা হয় গান চান মানে আড্ডা হ'লেও আমাৰ গানৰে আড্ডা হয় গীটাৰখন হাতত থাকে ঘৰত যদি মই থাকোঁ বিচনাত হওক বা চফাত বহোঁ বা য'তে বহোঁ গীটাৰখন হাতত থাকে এনি টাইম লগ বন্ধু আহিলেও কথা বতৰা পাতি থাকিলেও গীটাৰখন এনেই তাৰমানে কিবা এটা সৃষ্টি হৈ থাকে মাজে মাজে হৈ থাকে তাৰ মাজতে হয় চ' এতিয়া জানিব বিচাৰিম ষ্টাইল কৰি ভাল পায়নে দেখাত কেনেকুৱা লাগিছে ষ্টাইল কৰি ভাল পাওঁ ষ্টাইল কৰি ভাল পাওঁ কাৰণে মেক্সিমাম যিমান পইচা উপাৰ্জন কৰোঁ বহুত পইচা কাপোৰ কানিতে যায় বহুত পইচা একদম কাংগাল হৈ গৈছোঁ কাপোৰ কিনোতে চ' সেইটোৱে চ' আপুনি আটাইতকৈ ভয় কি বস্তু ভয় কৰে আটাইতকৈ ভয় মোৰ সাপক তামাম ভয় লাগে সাপ ভয় লাগে তাৰপিছত সাপে ভয় লাগে আৰু বেলেগ তেনেকৈ ইমান ভয় লগা বস্তু নাই বাকীবিলাক বাৰু পোৱাই নাই নহয় জানো আজিলৈকে এতিয়া বাঘক ভয় নালাগে বুলি কৈলে আপোনাৰ কাৰণ মই বাঘ পোৱাই নাই সেইটোৱে সাপ ভয় লাগে আৰু মিছা ৰিউমাৰৰ পৰা ভয় লাগে মোৰ অলপ যদি বোলে কিবা ৰিউমাৰ মিছা ওলায় তেনেকৈ আগে পিছে কিবা কিবি হৈছে বাৰু গতিকে সেইটো অলপ ভয় লাগে চ' আপোনাৰ আজিলৈকে কিবা কথাত বা কিবা কাৰণত বা গানত কণ্ট্ৰভাৰ্চি হৈছেনে কণ্ট্ৰভাৰ্চি হৈছে কেইবাটা কাৰণত হৈছে এই এটা মই ব্ৰহ্মপুত্ৰ বুলি গান এটা কৰা আছিলে বিন্দ হিমাচল ব্ৰহ্মপুত্ৰ গংগা যমুনা জলধি তৰংগা তো লুইতপৰীয়া ডেকাসকলৰ যিখিনি মানে কি বুলি কয় তেওঁলোকৰ যিখিনি ফিলিং বা তেওঁলোকৰ যিখিনি মানে অনুভৱ তো সেইখিনি অনুভৱখিনিক লৈ গান এটা কৰা হৈছিলে আমাৰ শিৱসাগৰৰ জনঞ্জয় দাই লিখিছিলে জনঞ্জয় শইকীয়া তো সেই গানটোৰ পিছত এতিয়াও ইউটিউবত আছে গানটো এই ইউটিউবত এটা মই ইউটিউব চেনেল এটাত পাইছোঁ তাতে বহুত হাজাৰ গালি আছে মানে মোক গালি পাৰিছে মানে দেশদ্ৰোহী কিবা কিবি কিন্তু সেইটো আমাৰ কোনো ইণ্টেনশ্যন নাছিলে মটিভ নাছিলে কেৱল আৰু তাত জাতীয় সংগীতটো মই গোটেইটো গোৱা নাই অকল এই লাইনটো বিন্দ হিমাচল ব্ৰহ্মপুত্ৰ গংগা যমুনা জলধি তৰংগা তাত ব্ৰহ্মপুত্ৰ শব্দটো ভৰাইছোঁ কিন্তু তাৰ পৰা একো উলিয়াই দিয়া নাই মই মানে ব্ৰহ্মপুত্ৰ শব্দটো সোমাব পাৰিলেহেঁতেন তাত এনেকুৱা লাগে কাৰণ ব্ৰহ্মপুত্ৰ হৈছে আমাৰ ভাৰতবৰ্ষৰ একমাত্ৰ পুৰুষ নদী নদ বাকীবিলাক চব আমাৰ কি কয় ফিমেল ৰিভাৰ্ছ হয় একমাত্ৰ মেল ৰিভাৰ ব্ৰহ্মপুত্ৰ হয় গতিকে আৰু ব্ৰহ্মপুত্ৰখন ইমান ঐতিহাসিক এখন নদী গতিকে নামটো ভৰালে ভাল লাগিলেহেঁতেন যিহেতু গংগা যমুনা আছে তো সেইটো সেই ফিলিংটো লৈ গানটো কৰা হৈছিলে সেইটোতে কণ্ট্ৰভাৰ্চি তাৰপিছত দীপৰ বিলতেতো কণ্ট্ৰভাৰ্চি আছিলে তাতে এটা গামোচা ড্ৰেছ এটা পিন্ধোৱা হৈছিলে সেইটো গামোচা নাছিলে আচলতে বেলেগ কাপোৰ আছিলে তাতে ৰঙা ফুল আছিলে কেৱল কাটি মানুহে ভাবিলে বগা কাপোৰত ৰঙা ফুল গামোচাই হ'ব অভিয়াছলি তো সেইটোৰ কাৰণে আমি সেইটো মই গালি খোৱা নাই ডিজাইনাৰ আৰু আমাৰ অভিনেত্ৰীগৰাকীয়ে বেয়াকৈ কোৱা হৈছিলে তেওঁলোকক তো সেয়ে বাকী মোক গালি পৰা নাই কিন্তু কণ্ট্ৰভাৰ্চি হৈছিলে এই দুটা গানত হয় চ' এতিয়া জানিব বিচাৰিম ছ'চিয়েল মিডিয়াত এক্টিভ থাকেনে খুব কম নায়ে বুলি ক'ব পাৰি মোক চবে কয় ইনফেক্ট মোৰ ফ্ৰেণ্ডছবিলাকে আজিৰ পৰা আৰু বেছিকৈ কৈ থাকে মোক খুবেই ভাল বন্ধু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিগু সি সদায় কয় তই কি নাথাক কেলৈ তই ফলোৱাৰ্ছ নবঢ়াও কেলৈ তই
এক্টিভ নাথাকো কেলে তই আমুকটো কৰি নলগিলে তামুকটো কৰি নলগিলে ইউটিউব চেনেল নিজৰ নুখুলগিলে আমুক তামুক সদায় লগ লাগে মই বিৰাট এলাহ লাগে তাৰমানে এইবিলাক কিবা কিবি আছে কিবা বুষ্ট কৰিব পাৰে কিবা কৰিব পাৰে এইবিলাক যে নিজৰ একাউণ্টবিলাক বা পেজবিলাক সেইবিলাকত মই একেবাৰে আগ্ৰহী নহয় তাৰমানে গান ভাল পাই আছে ৰাইজে আৰু গান গাই থাকিম হ'ব আৰু হ'লেও আপুনি কিহত এক্টিভ থাকে কেতিয়াবা এক্টিভ বুলি ক'বলৈ ছ'চিয়েল মিডিয়াততো নাথাকোঁ ফেচবুকটো চাই থাকোঁ ফেচবুক অকল সেই ক'ত কি হৈছে সেইবিলাক দেখি থকা যায় যে সেইখিনি চোৱা যায় বাকী মোৰ আপডেটছ পাবা যদি মোৰ কিবা নতুন গান আহিছে সেইটো অকল দিওঁ তাৰপিছত আকৌ বাই বাই নাই কিন্তু চাই থাকোঁ এনেই বাকী মোবাইল বুলি ক'লে অকল ইউটিউবটো চোৱা হয় মোৰ ইউটিউব মেক্সিমাম চোৱা হয় ইউটিউব চব চাই থাকোঁ তোমালোকৰ চব চাওঁৱেই ইমান ভাল ভাল আজিকালি ইউটিউব চেনেল ইউটিউবাৰবিলাক ওলাইছে আমাৰ অসমৰ গতিকে চব চাওঁ বাহিৰৰ চাওঁ সেই আৰু ইউটিউবত সময় বেছি কটায় বহুত বেছি কথা দীপৰ বিলতে জাকৈ মাৰোতে জোকে ধৰোতে মাতিছিলি মোক